Hey guys, কি খবৰ সকলোৱে ভালে আছেনে? আজি মই এটা মিনি ব্লগছ এটা লৈ আহিছোঁ আপোনালোকৰ আগত। এইফালে দেখা পাইছে মোৰ হাতত এয়া কি? এয়া হৈছে ৰুডাক্স মানে এয়া মোৰ হাজবেণ্ডে আনিছে তেওঁ ডিউটিৰ জেগাৰ পৰা। ৰুডাক্স গুটি মানে টকৌ গুটিটোৰ গতে ছেইম হয়। তাকে দেখাওঁ বুলি অলপমান ভিডিঅ' কৰিলোঁ। জীৱনত মই প্ৰথম এয়া দেখিছোঁ। এয়া দেখা পাইছে ছেইম টকৌ গুটিটোৰ নিচিনা। টকৌ মানে এটা যোনটো টান বহুত যে ভিতৰত এটা ধুনীয়া তামোলৰ গতে ওলায়, তাৰ নিচিনাই ছেইম হয়। আৰু এয়া গুটি চৰাই মানে বহুত খায়, চৰায়ে বহুত খায়। গছৰ তলত এয়া পৰি নাথাকে, গছৰ আশে পাশে চৰাইবোৰ গৈ যেতিয়া আৰু এনেকৈ আশে পাশে মানে খাই লওঁতে পৰি যায় আৰু এইফালে চৰাই